চৰকাৰী চাকৰি এটা নোপোৱা মানে জীৱনটো জানো ধ্বংস হৈ যোৱাটো বুজায়। কাৰণ চৰকাৰী চাকৰি এটা কিয় বিচাৰে 60 বছৰ বয়সলৈকে একো চিন্তা নকৰাকে আৰামত এটা ফিক্স চেলাৰী পোৱাৰ যিটো টেন্ডেন্সি থাকে সেই টেন্ডেন্সিটোৰ কাৰণে এটা চৰকাৰী চাকৰি বিচাৰে মানে সিকিউৰিটি আৰু এটা মানে সিকিউৰ লাইফ আৰামত পইচা এটা ফিক্স চেলাৰী আহি থাকিব টেনচন নোহোৱাকে সেইটোৰ কাৰণেই সকলোৱে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খায় কিন্তু বৰ্তমান যি সময় এই সময়খিনিত চৰকাৰী চাকৰি এটা বিচৰা আৰু পাহাৰত কাছকণী এটা বিচাৰি যোৱা একেই কথা যদি 10টা চাকৰি ওলাই 1ৰ পৰা 10 লাখ মানুহে এপ্লাই কৰে অৰ্থাৎ কম্পিটিশন ইমান হাই ঠিক আছে আপুনি চৰকাৰী চাকৰি বিচাৰিব বা চৰকাৰী চাকৰি আপুনি পাব কিন্তু নিজক যদি প্ৰস্তুত কৰি থয় সময়বোৰ যতো আপুনি ঘূৰাই নাপায় চৰকাৰী চাকৰি প্ৰিপাৰেচন কৰি আছে আপুনি যদি চৰকাৰী চাকৰি নাপায় তেতিয়ালে সময়বোৰ গুচি যাব সেইকাৰণে সময়ৰ লগে লগে সময়ও বচাই থাকক আপোনাৰ নিজৰ স্কিলও ডেভেলপ কৰি থাকক আৰু যদি ভগৱানে কৰে সেই চৰকাৰী চাকৰিলে সুইচ কৰিবৰ কাৰণে যাতে আপোনাৰ ইজি হৈ পৰে আমি এইখিনি ওপৰত ডিসকাস কৰিম যাতে চৰকাৰী চাকৰি নোপোৱালৈকে বা চৰকাৰী চাকৰি আপুনি যদি নাপায়ও তেতিয়ালে লাইফটো আপুনি কেনে ধৰণে আগুৱাই লৈ যাব এক নম্বৰত আমি ডিসকাস কৰো হক প্ৰাইভেট সেক্টৰ জব প্লাস স্কিল ডেভেলপমেন্ট বহু ষ্টুডেন্টে ভাবে যে গভৰ্ণমেন্ট জব নোপোৱালৈকে যদি মই প্ৰাইভেট জব এটা কৰি থাকো তেতিয়ালে মই প্ৰিপাৰেচন কৰিবৰ কাৰণে বহুত মোৰ সময় নষ্ট হ'ব কিন্তু সঠিক যদি আপুনি জব বাছি লয় প্ৰাইভেট সেক্টৰত তেতিয়ালে কি হ'ব আপোনাৰ এক্সাম প্ৰিপাৰেচন কৰি থকা হ'ব আৰু এটা স্কিলও আপুনি ডেভেলপ কৰি গৈ থকা হ'ব কাৰণ ৰিটেন টেষ্টৰ লগে লগে আপোনাৰ তো স্কিল টেষ্ট আপুনি দিব লাগিবই সেইকাৰণে কি আপুনি কৰিব পাৰে চৰকাৰী চাকৰিও প্ৰিপাৰেচন হৈ থাকিব আৰু আপোনাৰ পইচাও আহি থাকিব অথবা আপুনি অফিস এসিস্ট্যান্ট হিচাপে কাম কৰিব পাৰে কাস্টমাৰ সাপোৰ্ট হিচাপে কাম কৰিব পাৰে সেলস এক্সিকিউটিভ হিচাপে কাম কৰিব পাৰে বেক অফিসত কাম কৰি থাকিব পাৰে ডাটা এন্ট্ৰি কাম চলি থাকিব একাউন্টেন্টৰ কাম কৰিব পাৰে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ হিচাপেও কাম কৰি থাকিব পাৰে এই কামখিনি কৰাৰ লগে লগে আপোনাৰ কি হ'ব কম্পিউটাৰ লগত এটা টাস্ক থাকিব কাৰণে কম্পিউটাৰ যিখিনি স্কিল যেনে একাউন্টিং আপুনি শিকি থাকিব কমিউনিকেশন স্কিলটো আপোনাৰ ঠিক থাকিব এক্সেল আপোনাৰ শিকি থকা হ'ব এই গুটেখিনি আপোনাৰ হেল্প হ'ব নেক্সট চৰকাৰী চাকৰিলে সুইচ কৰিবৰ কাৰণে যদি লাকে কয় দ্বিতীয়তে বেংকিং আৰু ফাইনেন্সিয়েল সেক্টৰ যদি আপোনাৰ লক্ষ্য গভৰ্ণমেন্ট বেংক বা বেংকিং এক্সাম দিবলৈ তেতিয়ালে বেংকিং ৰিলেটেড প্ৰাইভেট জব যদি আপোনাৰ কৰে তেতিয়ালে আপোনাৰ কাৰণে এটা ডাঙৰ অপচন হ'ব পাৰে বেংকিং অপাৰেশনত কাম কৰিব পাৰে কাস্টমাৰ সার্ভিস হিচাপে কাম কৰিব পাৰে লোন প্ৰসেসিং আপুনি কাম কৰিব পাৰে ক্ৰেডিট কাৰ্ড ৰিলেটেড কাম কৰিব পাৰে ইন্স্যুৰেন্স ৰিলেটেড কাম কৰি থাকিব পাৰে একাউন্টিং কাম কৰিব পাৰে ফাইনেন্স সার্ভিস এইখিনি ৰিলেটেড যদি আপুনি কাম কৰি থাকে স্কিলও গ্ৰো হৈ গৈ থাকিব কামও চলি থাকিব পইচাও আহি থাকিব প্ৰিপাৰেচনো হৈ গৈ থাকিব তৃতীয় অপচনটো হৈছে কম্পিউটাৰ আইটি আৰু কোডিং ৰিলেটেড কম্পিউটাৰ আৰু আইটি স্কিল বৰ্তমান সময়ত বহুত এটা ডাঙৰ স্কিল আজিৰ সময়ত কেৱল ডিগ্ৰী থাকিলেই নহব আপোনাৰ যদি প্ৰ্যাকটিক্যাল স্কিল একো নাথাকে তেতিয়ালে জীৱনৰ একো ভ্যালু নাই কাৰণ আপুনি কাম কৰিবলৈ হলে টকা ঘটিবলৈ হলে আপোনাক এটা স্কিলৰ প্ৰয়োজন যদি আপোনাৰ হাতত স্কিল থাকে তেতিয়ালে চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি নহলেও তেতিয়াবা আপুনি সেই স্কিলৰ জৰিয়তে ঘৰত বহি হলেও বহুত টকা আপুনি ইনকাম কৰিব পাৰে কি কৰিব পাৰে যেনে ওয়েব ডেভেলপমেন্ট গ্ৰাফিক্স ডিজাইন ভিডিও এডিটিং কোডিং এক্সেল ডাটা এনালিসিস UI UX ডিজাইন বেসিক AI টুলস আদি যদি আপুনি ব্যৱহাৰ কৰিব পাৰে প্ৰাইভেট সেক্টৰৰ জব পোৱাৰ লগতে আৰু জব নোপোৱালৈকে চৰকাৰী চাকৰি নোপোৱালৈকেও আপোনাৰ ইনকাম হৈ থাকিব আৰু যদি গভৰ্ণমেন্ট জব প্ৰাইভেট জব এই দুইটাইও যদি আপুনি নকৰে এই স্কিলখিনি আপোনাক খুৱাই থাকিব কাৰণ স্কিল ইজ মানি চতুৰ্থ অপচনটো হৈছে ডিজিটেল মাৰ্কেটিং এণ্ড কন্টেন্ট ক্ৰিয়েচন বৰ্তমান বিজনেছ সমূহে ফেসবুক ইনষ্টাগ্ৰাম ইউটিউব গুগল আদিত বিজনেছ প্ৰমোট কৰিব বিচাৰে বিজনেছৰ প্ৰমোচন আগতে কেনেকুৱা আছিল ডাঙৰ ডাঙৰ হোল্ডিংছ বেনাৰ লগাইছিল কাৰণ কিয় লগাইছিলে তাত তিনিআলি চাৰিআলি বিলাকক টাৰ্গেট কৰি বেনাৰ হোল্ডিংছ বিলাক আগতে লগাইছিলে কাৰণ তাত বহুত মানুহ গেদাৰিং থাকে কিন্তু বৰ্তমান সময়ত সোশ্যাল মিডিয়াত মানুহসমূহ এনে বহুত সময় এংগেজ থাকে বিলিয়নছ মানুহ এংগেজ থাকে মিনিটত প্ৰত্যেক মিনিটতে মিনিট সেকেন্ডত মানুহ ব্যস্ত থাকে সেই মানুহখিনিক যদি আপুনি কিবা এটা বস্তু দেখাবগে পাৰে মানুহবিলাকে কিনিবই সেইকাৰণে টাৰ্গেট সকলো বিজনেছৰ কি হৈছে সোশ্যাল মিডিয়া সাৰ্চ ইঞ্জিনত এড লগাব আৰু এইখিনি যদি স্কিল শিকি লয় সোশ্যাল মিডিয়া কেনেকৈ মেনেজমেন্ট কৰিব লাগে
ফেচবুক এড কেনেকৈ বনাব লাগে, গুগল এড কেনেকৈ বনাব লাগে, ইউটিউব এছইও কেনেকৈ কৰিব লাগে, ভিডিঅ' এডিটিং কেনেকৈ কৰিব লাগে, থাম্বনেইল কেনেকৈ ডিজাইন কৰিব লাগে, কণ্টেণ্ট ৰাইটিং কেনেকৈ কৰিব লাগে, এই স্কিলখিনি শিকি আপুনি প্ৰাইভেট ছেক্টৰতো জব পাব পাৰে আৰু নিজেও বিজনেছ আৰম্ভ কৰিব পাৰে আৰু গভৰ্ণমেণ্ট জব নোপোৱালৈকে নিজক প্ৰিপাৰেশ্যন কৰি ৰাখিব পাৰে। সময় বহুত পাব, এইখিনি কাম কৰিলেও আপোনাৰ এনেকুৱা ধৰণৰ সময় ওলাব যিখিনি সময়ত আপুনি পঢ়ি পেলাই নেক্সট যদি আপোনাৰ গভৰ্ণমেণ্টে মেইন টাৰ্গেট, তেতিয়াহ'লে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণেও বহুত সুবিধা হৈ গৈ থাকিব। 5 নম্বৰ অপশ্যনটো হৈছে টিউচন বা টিচিং, যি এডুকেশ্যন ৰিলেটেড যি কেৰিয়াৰ আপোনাৰ যদি ল'বলৈ মন আছে, ইন ফিউচাৰ চৰকাৰী চাকৰি কৰিম বুলি মন আছে, তেতিয়াহ'লে আপুনি কি কৰিব পাৰে, অনলাইন টিচিং কৰি থাকক, অফলাইনো টিচিং কৰি থাকক, টিউচন আদি কৰক, এক্সপিৰিয়েঞ্চ আহিব। কিবা এটা ছাবজেক্টত যদি আপোনাৰ এক্সপাৰ্টাইজ আছে, আপুনি যদি স্পেচিয়েলিষ্ট হয় সেই ছাবজেক্টটোৰ ওপৰত, ইন ফিউচাৰ যদি আপুনি গভৰ্ণমেণ্ট চাকৰি তাতে পোৱাৰ আপোনাৰ লক্ষ্য, তেতিয়াহ'লে আৰম্ভ কৰক অফলাইন অনলাইন দুইটাতে পঢ়োৱাৰ। এক্সপিৰিয়েঞ্চ গেডাৰিং হৈ থাকিব, নলেজ গেডাৰিং হৈ গৈ থাকিব, আপোনাৰ পিছলৈ এক্সাম দিবৰ কাৰণে চৰকাৰী ৰিলেটেড যি চৰকাৰী চাকৰি ওলালে আপোনাৰ এক্সাম দিবলগীয়া হ'ব, সেই এক্সাম দিবৰ কাৰণে আপোনাৰ বহুতখিনি সহায় হৈ পৰিব। 6 নম্বৰ, যদি আপোনাৰ টাৰ্গেট হেল্থ কেয়াৰ ৰিলেটেড আপোনাৰ ছেক্টৰত কাম কৰিবৰ কাৰণে, ফিউচাৰ আপুনি হেল্থ কেয়াৰ ছেক্টৰত আপোনাৰ ভৱিষ্যত গঢ়িব বিচাৰে, চৰকাৰী হওক বা প্ৰাইভেট ছেক্টৰতে হওক, আপুনি কি শিকা প্ৰয়োজন? এইখিনি কেৰিয়াৰ এনেকুৱা নহয় যে আপোনাক জব দিব, আপুনি প্ৰফেশ্যনেল এক মানুহ আপুনি হৈ পৰিব স্কিল থকা আপোনাৰ হাতত, মানে হেল্থ কেয়াৰ ছেক্টৰত, মানে ব্ৰাইট ফিউচাৰ হ'ব আপোনাৰ এইখিনি যদি আপুনি কেৰিয়াৰ, এইখিনি যদি স্কিল আপোনাৰ হাতত থাকে। কি কি? নাৰ্ছিং ৰিলেটেড এডুকেশ্যন কৰক, ফাৰ্মাচী শিকক, লেবৰেটৰী ৰিলেটেড কোৰ্চ কৰক, মেডিকেল হেল্থ কেয়াৰ ছাপোৰ্ট ৰুলছ আপোনাৰ যিখিনি আছে সেইখিনি শিকক, ইলেক্ট্ৰিচিয়ান শিকক, টেকনিচিয়ান শিকক, কম্পিউটাৰ হাৰ্ডৱেৰ শিকক, আদাৰ ভকেশ্যনেল যি স্কিল আছে এই হেল্থ কেয়াৰ ছেক্টৰত, এইখিনি আপুনি শিকক। শিকিলে বহুতখিনি টকাৰ লগতে আপোনাৰ স্কিল থকা মানে আপোনাৰ মাৰ্কেটত আপোনাৰ ডিমাণ্ড থাকিব, চৰকাৰী চাকৰি ওলালেও, প্ৰাইভেট জব ওলালেও, আৰু নিজেও কাম কৰিবলৈ বহুতখিনি সুবিধা হ'ব। আৰু 7 নম্বৰতে ফ্ৰীলান্সিং কৰিব পাৰি। স্মল বিজনেছ এণ্টাৰপ্ৰিনাৰশ্বিপ এইটো এটা বিজনেছ হয়। ফ্ৰীলান্সিং কি হয়, ঘৰতে থাকি ফৰেন হওক, লোকেল হওক, ইণ্ডিয়াৰ হওক, আপুনি সকলোকে ঘৰতে থাকি আপুনি ছাৰ্ভিচ দিব পাৰিব আৰু সময় আপোনাৰ তাত বহুত থাকিব কাম কৰিবৰ কাৰণে, পঢ়িবৰ কাৰণে। মানে মেইন টাৰ্গেট মই প্ৰথমে কৈছোঁ যে চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আপোনাৰ বহুতখিনি সময় আপুনি পাই যাব। কিন্তু স্কিল কি কি লাগিব? ভিডিঅ' এডিটিং, গ্ৰাফিক্স ডিজাইনিং, ৱেব ডেভেলপমেণ্ট, ছ'চিয়েল মিডিয়া, ফটোগ্ৰাফী, ডিজিটেল মাৰ্কেটিং, কণ্টেণ্ট ক্ৰিয়েশ্যন, এইবিলাকৰ যদি আপোনাৰ তাত স্কিল থাকে, তেতিয়াহ'লে আপুনি আৰম্ভ কৰিব পাৰে ফ্ৰীলান্সিং কেৰিয়াৰ। ফ্ৰীলান্সিঙত টকাও পাব, সন্মানো পাব, ডলাৰত টকা ঘটিব পাৰিব, ইউৰোত টকা ঘটিব পাৰিব, ভাৰতীয় টকাটো আপুনি টকা ঘটিব পাৰিব, আৰু সময় বহুত পাব আপুনি পঢ়িবৰ কাৰণে। এতিয়া আপুনি ভাবিছে যে কোনটো অপশ্যন আপুনি ল'ম, সেইটো যদি আপুনি কনফিউজ হয়, তেতিয়াহ'লে আপুনি কি কৰিব? আপোনাৰ কাৰণে বেষ্ট কি হ'ব মই সেইকেইটাও কৈ দিম। এটা কেৰিয়াৰ চিলেক্ট কৰাৰ আগত আপুনি 4টা কুৱেশ্যন আপুনি নিজক সোধক। কি সুধিব? মই কি কাম কৰি ভাল পাওঁ। দ্বিতীয়তে কি হ'ব? মোৰ কি স্কিল আছে। তৃতীয়তে শিকক কিমান সময় মই দিব পাৰিম এই কেৰিয়াৰটো বনাবৰ কাৰণে বা শিকিবৰ কাৰণে। আৰু চতুৰ্থতে মোৰ ফাইনেন্সিয়েল যিটো চিটুৱেশ্যন সেইটো কেনেকুৱা। এই 4টা কুৱেশ্যনৰ এনচাৰ যদি আপুনি নিজক ভালধৰণে দিব পাৰে, তেতিয়াহ'লে আপোনাৰ কেৰিয়াৰ চিলেক্ট কৰিব পাৰিব আপুনি নিজেই। আনক সুধি সুধি অ'ত ত'ত সোধা পোছা কৰি বেলেগ বিভিন্ন ট্ৰাই কৰি থকাতকৈ নিজক সোধক এই 4টা কুৱেশ্যন, আৰু আপোনাৰ সমাধান আপোনাৰ লগতে আপুনি নিশ্চয় পাব। ভিডিঅ'টো যদি ভাল পাইছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগৰ আৰু 4জন যাতে উপকৃত হয় নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে, তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।